এভৰিৱান গুড মৰ্নিং মই গীতিয়ে গীতিছ লাইফষ্টাইলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিছে। শুই উঠিয়ে মই এতিয়া খিৰিকীখন মেলি দিছোঁ। মই উঠা অলপমান টাইম হ'ল বাৰু, 6মান বজাতে উঠিলোঁ। ৰিধি মাইনাও যিহেতু মোৰ লগতে উঠে সেইকাৰণে তাইক বাহিৰলৈ অকণমান তাইৰ লগত সময় কটাই ল'লোঁ। তাৰপিছতে এতিয়া ৰিধি মাইনাক আইতাকৰ ওচৰত দি মই আহিলোঁ বিচনাৰ পাৰিবলৈ। ৰাতিপুৱা বেলেগ কাম কৰাৰ আগতে মই বিচনাখন পাৰি লওঁ, কাৰণ বেলেগ কাম কৰি অহাৰ পাছত মোৰ বিচনা পাৰিবলৈ এলাহ লাগে। সেইকাৰণে আগ ধৰি মই বিচনাখন পাৰি লওঁ। ঠাণ্ডা দিনত বিচনা পাৰি কোনে কোনে বেয়া পায় বাৰু জনাবচোন। মই যে বিৰাট বেয়া পাওঁ, কাৰণ কাপোৰ যে ধেৰ ওলায়, ব্লেংকেট লেপ। এতিয়াতো বাৰু ইমান ঠাণ্ডা পৰা নাই, সেইকাৰণে পাতলা ব্লেংকেট কেইখনেই হৈ গৈছে। কিন্তু যেতিয়া বেছিকৈ ঠাণ্ডা পৰিব নহয়, তেতিয়া যে আৰু কাপোৰ ওলাব। মই যে বিচনা পাৰি তেতিয়া খুব বেয়া পাওঁ। কিন্তু কি কৰিব, এলাহ লাগিলেওতো পাৰিবই লাগিব। ৰুমটো ধুনীয়া কৰি ৰাখিবলৈ হ'লে বিচনাখন ধুনীয়াকৈ পাৰি ৰাখিবই লাগিব, নহয় জানো? আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বিচনাখন ধুনীয়াকৈ পাৰি মেলি বিচনাৰ ওপৰত থকা ধূলি বালিবোৰ ধুনীয়াকৈ মোহাৰি ল'ম। তাৰপিছতে কৰিম ঘৰৰ বাকীবোৰ কাম। তাৰপাছতে গা পা ধুই আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মন কি খাইছা? এইটো কি খাইছা? চকলেট কোৱাচোন, চকলেট কোৱা বাবা। অকণমান দিবা, অকণমান মোক দিবা নিদিয়া। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কোৱা। বাই। অ'কে, চুমু দিয়া। তুমি খোৱা, বাই। বাই দি দিয়া। ৰিধি মাইনাৰ কাৰণে ইয়াত জলপান ৰেডি কৰি ল'লোঁ। এতিয়া তাইক খুৱাই কৰি আজৰি হৈ লওঁ। ব'লা, তুমি চোফাতে বহা। জলপান খাম কোৱাচোন, বহি দিয়া। ধুনুকে বহা। গুড গাৰ্ল, বহি দিয়া। গুড গাৰ্ল। বাবা কি খাবা এতিয়া? জলপান খাম কোৱাচোন। খাম। অ'কে, মই খাই লওঁ দেই। মই জলপান খাই লওঁ দেই। বাই। পাছত লগ পাম। অ'কে। কি কৰিছা চাওঁ? ন চাওঁ। বহিছা? হাঁহি দিয়া, কান্দি দিয়া। নেকান্দিবা। হাঁহি দিয়া, আকৌ হাঁহি দিয়া। হাতখন ওলাই দিয়া, চকুৰ পৰা। বাই। চকলেট লাগিব নে? নালাগে। ভাল ছোৱালী দেই, চকলেট নালাগে। আহিলা নে চকলেট? তোমালা দিম নে? নালাগে। পাপাক বাই কৈ দিয়া। জোতা পাপা কোৱা।
Papa. Papa. Ba. Ya papa main saja. Papa. Ba. ৰিধিমাইনা গা পা ধুৱাই এতিয়া শুৱাই দিলোঁ। তাই শুই থাকোঁতে তাইৰ কাৰণে মই অকণমান জুচ ৰেডি কৰি লওঁ, তাই শুই উঠাৰ পাছত যাতে খাব পাৰে, সেইটো কাৰণে ৰেডি কৰি থৈ দিওঁ আগতীয়াকৈ। এতিয়া লৈছোঁ এটা মৌচুমী টেঙা। এইটো জুচাৰ মেচিনটো আপোনালোকক আগতে দেখাইছোৱেই। তাতে মই যিকোনো ফল মূলৰ ৰস উলিয়াই তাইক খুৱাওঁ। আজি লৈছোঁ এটা মৌচুমী টেঙা। মৌচুমী টেঙাটো এনেদৰে সৰু সৰু ফুটা কৰি জুচাৰ মেচিনত ভৰাই দিওঁ। এতিয়া ধুনীয়াকৈ ৰসটো উলিয়াই লওঁ। তাৰ পাছতে তাইক শুই উঠাৰ পাছত খাব দিম। ইয়াত দেখিছেনে মোৰ ইমান ধুনীয়াকৈ ৰসখিনি ওলাই গৈছে। আচলতে নহয়, এই জুচাৰ মেচিনটো যিকোনো ফলৰ ৰস উলিয়াবলৈ বহুত ভাল। অ' দেহা, দেহা উঠা আকৌ। 11:30 পৰা শুইছা এতিয়ালৈকে? কেইটা বাজিলে চোৱা টাইমটো? বা 2টা বাজিলে। উঠা। বা টোপনি। চুচু কৰি নিদিবা। উঠা, ইমান দেৰিলৈকে শুৱে নি? ভাত খোৱা নাই নহয়, ভাত খাব লাগিব। আহা। কি হ'ল? কলিজা উঠিলে ন? 2:30 বজালৈকে শুৱে নি? কেইটা বজিলে? 11টাতে শুইছা। মাম খোৱা নাই নহয়, জলপানে খাইছা ৰাতিপুৱা। ৰাতিপুৱা 8টা বজাতে জলপান খোৱা, এতিয়া 2টা বাজিলে চোৱাচোন। হাঁহি দিয়া আকৌ, অকণমান হাঁহি দিয়া, অকণমান। বলা চুচু আছে যদি বলা চুচু কৰি লওঁ। আমি উঠি এতিয়া মাম মাম খাই লওঁ। কৈ দিয়া মাম মাম খাম দেই, মাম মাম খাম। হাঁহি দিয়া, অকণমান হাঁহা, হাঁহি দিয়া না। অ'কে। 28 নং মেলেং বালিচাপৰি গাঁও পঞ্চায়তৰ উদ্যোগত হোৱা খেল মহাৰণ হৈ আছে আমাৰ গাঁৱৰ সন্মুখতে থকা ফিল্ডখনত যোৱা 1 নৱেম্বৰৰ পৰা। তাকে ৰিধিমাইনা মই মা আহিছোঁ অকণমান। চা ৰাণুখুৰী, এইফালে আমাৰ ৰাণুখুৰীয়ে দোকান দিছে দেই। Hai. Hai. এয়া আমাৰ দোকানী বাইদেউ দোকান দিছে। নমস্কাৰ। আমি মানে গোটৰ ফালৰ পৰা অকণমান এটা আৰু দোকান অকণমান দি চাইছোঁ কেনেধৰণে কি হয়। তাৰ লগতে বল খেল হৈ আছে, বল খেলো মানে উপভোগ কৰি আছোঁ। লগতে দোকানো, দৰ্শকো বহি আছে, লগতে দোকানো দিয়া হৈছে, চবফালে দোকানো মিলি দিয়া গৈছে আৰু। হৈছে। এয়া তামোল এখন খাই লৈছোঁ দেই। দোকানত কি কি আছে কৈ দিয়ক। দোকানত আপোনাৰ ঘুগুনি আছে, পকৰি আছে, এয়া কেঁচা বুট, এয়া চেনা, এয়া পানী বটল, মই দেখাই দিম বাৰু, মই বেক কেমেৰা কৰি দেখাই দিম। দিম তাৰপিছত এয়া ঘুগুনি পকৰি শেষে হৈছেগৈ আৰু। পকৰি অলৰেডি শেষে হৈছে, চিপছ এদাই হ'ল। টাইমো হ'ল নহয়, 3টা বাজিলে। সময় হ'ল আৰু। তাৰপিছতে আপোনাৰ পকৰিটো টেষ্ট কৰিলোঁ, ধুনীয়া হৈছে কিন্তু মজা বনাইছে দেই। সেইটো কাৰণে পকৰিটো সোনকালে চেল হৈ গৈছে আৰু। মই বেক কেমেৰা কৰি দোকানখন দেখাই দিছোঁ ৰ'ব, অকণমানি দোকান। এয়া হৈছে কেঁচা বুট ন, তাৰপিছতে এয়া হৈছে পকৰি শেষেই হৈছে। পকৰিটো খাবলৈ ধুনীয়া হৈছে যে, সেইটো কাৰণে একদম সোনকালে চেল হৈ গৈছে আৰু। এইফালে নাই। তাৰপিছতে এয়া হৈছে বইল ডিমো শেষ হৈছেগৈ আৰু। তাৰপৰা এয়া হৈছে গামলা গ'ল, এয়া ঘুগুনি 1 গামলা গ'ল ন, আৰু এইটো আছে। তাৰপিছতে এয়া পানী বটল, এয়া হৈছে চানা, এয়া ঘুগুনি খাবৰ কাৰণে বাতি, আৰু এইটো কি হয়? চামুচ। এয়া চামুচ।
তাৰপৰা আপোনালোকৰ কাইলৈ ন ক'ত গৈছা? আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ